ওয়ার্ল্ডত যিমান মানুহ আছে তাৰ 90% মানুহ ৰাইট হ্যান্ডেড হয় কিন্তু 10% মানুহ লেফট হ্যান্ডেড হয় 90% নহয় তাৰ ভিতৰত আছে এটা আছে 3% আছে দুইটা হাতে কাম কৰিব পাৰে ক্ৰছ ওয়াৰ্ড বুলি কয় এইটো বহুত সিহঁতৰ ইন্টেলিজেন্ট হ'ব দুটা বোথ সাইড অফ দা ব্ৰেইন সমানে কাম কৰিব ন কাৰণ সিহঁতৰ ব্ৰেইন ফাংশনিংটো বহুত বেছি হ'ব কাৰণ সিহঁতৰ সেলছবোৰ বেছি এক্টিভ থাকিব না ৰাইট ব্ৰেইন লেফট ব্ৰেইন দুইটাই সেইটো কাৰণে আমাৰ কি হয় আমি যে ৰাইট হ্যান্ডেড ইউজ কৰো তেতিয়া লেফট হেমিস্ফিয়াৰটো লেফট ব্ৰেইনটো কাম কৰে আৰু বেছিকে তোমাৰ ক্ৰিয়েটিভ মানুহবোৰ লেফট হ্যান্ডাৰ থাকে হা কাৰেক্ট ক্ৰিয়েটিভিটিৰ কাৰণে লেফট হ্যান্ডাৰটো বেছি অবজাৰ্ভেন্ট হয় বেছি ক্ৰিয়েটিভ হয় বেছি মানে বস্তুবোৰ চোৱা সিহঁতৰ পাৰ্সপেক্টিভটো ডিফাৰেন্ট হয় অলপ বেলেগকে চাই মানে আমি বেছিকে ৰাইট হ্যান্ডাৰ্ছবোৰ অলপমান এনালাইজ কৰি চাব এইটো বেলেন্স কৰি চাব এইটো ৰাইট হ'ব নে সেইটো ৰং হ'ব কোনটো কৰিম নকৰিম অলপ ক্যালকুলেটিভ মাইন্ড হয় আৰু কিন্তু লেফট হ্যান্ডাৰবোৰ সেনেকুৱা নহয় মেবি লেফট হ্যান্ডাৰ মানুহে কিছুমান নৰ্মেল ৰুলছ থাকে সিহঁতি ভালে নাপাব মানে কিয় এইটো ৰুল এনেকুৱা হ'ব নালাগিছে সিহঁতি অলপ সামথিং ডিফাৰেন্ট হয় অলপমান আৰু লেফট হ্যান্ডেড মানুহখিনি মানে মেমৰিটো বহুত ভাল হয় বুলি পাইছো হ'ব পাৰে মোৰ ফ্ৰেণ্ড এজনী আছিলে লেফট হ্যান্ডাৰ সঁচাকে মেমৰি ভাল নেকি মোৰ বেষ্ট ফ্ৰেণ্ড হয় দেই স্কুলৰ ফ্ৰেণ্ড হয় তাই ইনসিডেন্ট এটা আছে তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু এটা ফাইদাও হয় তাই লেফট হ্যান্ডাৰ বুলি কাৰণ স্কুলত কেতিয়াবা সাৰপ্ৰাইজ টেষ্ট দি দিয়া হা পঢ়িতো কোনো নাযাম আৰু মইতো আৰু পঢ়া নপঢ়োৱে মানে তোমাৰ এক্সামৰ আগত পঢ়া মানুহ সাৰপ্ৰাইজ টেষ্ট মানে বহুত বেয়া হয় মানে তাৰপিছত কি হয় তাই লেফট হ্যান্ডাৰ হয় মই ৰাইট হ্যান্ডাৰ হয় তাইও নাজানে বাট ষ্টিল আৰু একেলগে বহিলে মানে চিটিং কৰিব পাৰি চাব পাৰি এনুৱেল ইজিলি এক্সাম হলে কি হয় বা হাফ ইয়াৰলি হলে কি হয় বেলেগকে পঢ়াই যায় চিটিং এৰেঞ্জমেন্ট থাকে কিন্তু টেষ্ট হলে তোমাৰ চিটিং এৰেঞ্জমেন্ট নাথাকে যেনেকে বহা সেনেকে টেষ্ট দিব লাগে তো তাই লিখে এনেকে মই লিখো এনেকে তো আমাৰ কপি কিখন মানে মই যদি এনেকে বহো তাই যদি এইটো চাইডে বহে তেতিয়া তাই কপিখন এনেকুৱা বেকা হয় তো চাবলৈ পাৰে মানে হা আৰু মোৰ আৰু এটা প্ৰব্লেম আছে মই উল্টাকে পঢ়িব নোৱাৰো কপিখনত সাপোজ লিখা আছে সেইখন ঘূৰাই দিলে মই এনেকে কৰি কেতিয়াও মই বুজি নাপাওঁ কি লিখিছে মই এনেকেই চাব লাগিব ঘূৰি পিনেই চাব লাগিব তো সেইটো মোৰ বহুত ডাঙৰ প্ৰব্লেম আৰু চিটিং কৰাটো বহুত প্ৰব্লেম আছে মানে মই দেখিয়ে নাপাওঁ মানে ভয় পাদৰাটো হয় লগতে মই দেখিও নাপাওঁ আৰু কোনোবা যদি এনেকে লিখে ৰাইট হ্যান্ডাৰ হয় বেকাকে লিখে মই যে এনেকে কৰি চাই পিনে বুজি পাম দেখি পাম সেইটো মানে নো ৱে তো তাই আৰু মোৰ মানে কোঅৰ্ডিনেশনটো বেয়া মিলে মানে মই লিখো এনেকে তাই লিখে এনেকে কপি কেইটা ভালকে চাবলৈ পাৰে মানে তো তাই মেমৰি পাৱাৰ ভাল আছে একদম নপঢ়ো তাইও নপঢ়ে ময়ো নপঢ়ো কিন্তু লাষ্ট মোমেন্ট এক্সাম বুলি গম পাইছো 15 মিনিট আছে কপিখন ওলাব এবাৰ ৰিডিং দিব এক্সামত আৰামছে চব লিখিব পাৰে এনেকুৱা মানে বহুত মেমৰি পাৱাৰ ভাল হয় বুলি মই মানো সেইটো 2018 তাই টপাৰো হৈছে 2018 মৰিগাঁও কলেজৰ সেইটোৱে কৈছিলো নিউয়ৰ্ক এইটো আইকিউটো বেছি মানে সেইটো ৰিচাৰ্চ কৰিছিলে মানে নিউয়ৰ্কৰ ইউনিভাৰ্চিটি এখন সেন্ট লৰেন্স ইউনিভাৰ্চিটি বুলি কয় মানে সিহঁতে কৈছিলে যিবোৰ লেফট হ্যান্ডেড পিপল আছে ন সিহঁতৰ আইকিউ মানে 140 বেছি হয় পিন পইণ্ট একুৰেচিত কৈছিলে মানে 140 বেছি ৰাইট হ্যান্ডেড পাৰ্সনতকৈ বহুত বেছি কিন্তু এটা কথা মানে হ'ব পাৰে আইকিউটো বেছি মেবি সিহঁতৰ ক্ৰিয়েটিভিটিও থাকিব পাৰে বহুত সিহঁতৰ জিন্সত থাকিব পাৰে কিন্তু সিহঁতে যদি ইউজ নকৰে সেইটো সিহঁতে ইউজ কৰিব নোৱাৰিব কিন্তু মানে সেইটো এক্টিভেট নহব মেবি সেইটো ইউজ কৰিবলৈ সিহঁতে প্ৰেক্টিচ কৰিব লাগিব আৰু সেই তুমি জিন্সৰ কথা কওঁতে এটা কথা মনত পৰিছে মানে যে ৰাইট হ্যান্ডেড লেফট হ্যান্ডেড এইটো জিনৰ ওপৰত ডিপেন্ড কৰে বহুখিনি ইয়েস হেৰিডিটাৰিও হয় কিন্তু পেৰেন্টছ যদি কোনোবা থাকে লেফট হ্যান্ডেড তো চান্সেস বহুত থাকে 25% মানটো চিয়ৰ থাকিব মানে ইয়াৰ ওপৰত এটা ৰিচাৰ্চ কৰিছিলে হা এই জিনৰ এই হেৰিডিটিকাৰ ওপৰত মানে 25% চান্স আছে মানে লেফট হ্যান্ড হোৱাৰ যেতিয়া দুইটা বোথ ফিমেল আৰু মেল মানে লেফট হ্যান্ড হয় মানে আৰু সবতকৈ কম চান্সেস আছে যেতিয়া অনলি মেলটো লেফট হ্যান্ড হয় মানে এৰাউণ্ড 17% এনেকুৱা 17% পৰা 25% ভিতৰত লাই কৰে আৰু খালি এইটো ৰিজন মই বুজি নাপাওঁ যে মানে আমাৰ সমাজখনে মানে অকল আমাৰ সমাজ বুলিয়ে নহয় গোটেই ৱৰ্ল্ডতে ৰাইট হ্যান্ডেড মানুহ কিয় ইমান মানে প্ৰিফাৰ কৰে নহয় কিছুমান তোমাৰ হেৰিও হ'ব পাৰে ৰিজন থাকিব পাৰে হা মানে ট্ৰেডিশনেল বস্তুৰ সাইডত সদায় কিবা এটা ৰিজন থাকে যোনটো ৰিলিজনে নহওক হিন্দু হওক মুছলিম হওক কিবা এটা সাইন্টিফিক হেৰি থাকে হা মানে কিছুমান ট্ৰেডিশনত আছে খাই আছা তুমি লেফট হ্যান্ডেদি তুমি গ্লাছটো ধৰিলা বা খানাখিনি চুলা তাৰমানে সেইখিনি অপবিত্ৰ হৈ গ'ল মানে এনেকুৱা টাইপ আমাৰ ইণ্ডিয়াতে এইটো আছে নেকি খোৱা বস্তু কেতিয়াও আমাক এনেকে ফোৰ্স কৰে ন খোৱা বস্তু কেতিয়াও লেফট হ্যান্ডে ইউজ কৰিব ন
আৰু আৰু ডাঙৰ মানুহক কিবা দিলে বা কোনকে হাত মানে সদায় বাওঁ হাতে দিব নাপায় ৰাইট হেণ্ডটো ইউজ কৰিব ভাল বিহেভিয়াৰ বুলি নকয় যদি বাওঁ হাতেৰে যদি চাৰ্ভ কৰে তেনেকে আৰু লেফ্ট হেণ্ডাৰ মানুহ হলে দিগদাৰ হৈ যায় দিগদাৰ হৈ যায় আমাৰ ইয়াৰ মোৰ লগৰ এটা আছিলে সি একচুৱেলি মানে সৰুৰ পৰা লেফ্ট হেণ্ডেড হয় দেই কিন্তু প্ৰথমটো তাক শিকাওতে মাকহঁতে মানে লিখিবলৈ ৰাইট হেণ্ডে শিকালে ঠিক আছে তেতিয়াতো সিও নাজানে সৰু তো সি ৰাইট হেণ্ডে লিখে পিছত যেতিয়া ডাঙৰ হ'ল মানে সি নেচাৰেলি তাৰ লেফ্ট হেণ্ডটো হয় চ' সি চব লেফ্ট হেণ্ডেদি কৰে কিন্তু অকল লিখাটো এতিয়াও সি ৰাইট হেণ্ডে কৰে চ' আমাৰ ইয়াত মানে এছিয়ান কাণ্ট্ৰিজবোৰত এনেকুৱা মানে ফ'ৰ্চফুলি ৰাইট হেণ্ডেড মানুহ আছে যি একচুৱেলি লেফ্ট হেণ্ডেড আছিল শিকায় শিকায় বা কিছুমান কাৰণত তোমাৰ মানে কিন্তু বনি গৈছে ৰাইট হেণ্ডেড চব কাম ইম্পৰ্টেণ্ট কাম ৰাইট হেণ্ডেডিয়ে কৰে বিকজ মানে সৰুৰ পৰা সেনেকে প্ৰেক্টিচ কৰালে বা ট্ৰেইন কৰিলে আমি ৰাইট আৰু লেফ্ট শব্দটো ইউজ কৰো লেফ্ট শব্দটো আহিছে LYFT লিফ শব্দৰ পৰা হা অৰিজিন তাৰ সেই লিফ শব্দটোৰ অৰ্থটোৱে আছিলে উইক মানে আমাক এনেকে বুজাব বিচাৰে লেফ্টটোৱে উইক হয় বুজিছো এনেকে সংস্কৃততো যিটো শব্দৰ পৰা আহিছে বাম বুলি শব্দটো আহিছে তাৰ অৰ্থটো এনেকুৱা মানে ইভিল টাইপ এনেকুৱা টাইপ মানে বুজায় যিটো অৰিজিন শব্দ আছে সেইটোৱে মানে অকল ভাৰততে বুলি নহয় গোটেই পৃথিৱীত যিমান মানে আছে লেফ্ট বুজোৱা শব্দবিলাক এনেকুৱা টাইপে মানে ইভিল ৰং উইক এনেকুৱা বুজায় কিন্তু ইমান চিমিলাৰিটিজ কিয় আছে কোনোবা এখন ধৰা সমাজে বোলে ৰাইট হেণ্ডেডটো প্ৰিফাৰ নকৰি লেফ্ট হেণ্ডেড প্ৰিফাৰ কৰে এনেকুৱা নাই মেবি বহুত মানুহ মেজৰিটি ৰাইট হেণ্ডেড হয় ন তেনেকুৱা হ'ব পাৰে কি আমি যিমানবোৰ মানে ডেইলি লাইফত ইউজ কৰো কিছুমান টুলছ মানে কাম কৰিবলৈ সেই চববোৰ মানে ৰাইট হেণ্ড মানুহৰ কাৰণে বনাইছে যদি লেফ্ট হেণ্ডে ইউজ কৰে তাৰ কাৰণে মানে হয় সি ইউজ কৰিব নোৱাৰিব নহলে কিবা তাৰ হাৰ্ম হ'ব মানে সেইটো হয় হ'ব পাৰে সেইটো হয় যেনেকে গিটাৰ তুমি গিটাৰ শিকিম ভাবিছা লেফ্ট হেণ্ডাৰ হয় তুমি গোটেই সেটটো চেঞ্জ কৰিব লাগিব কেচি চলাবলৈ লেফ্ট হেণ্ডত দিগদাৰ হয় দৌৰখন এতিয়া আমি এনেকুৱা হয় ন ৰাইট চাইডে আমি এনেকে খোলো যদি লেফ্ট চাইডে হয় সিহঁতৰ কাৰণে অসুবিধা হ'ব হেণ্ডশেক যিটো দিওঁ বাঁহতে হেণ্ডশেক দিয়া মানে সিও বাঁহতীয়া হ'ব লাগিব লেফ্ট হেণ্ডেড হ'ব লাগিব চবেতো ৰাইট হেণ্ডে দিব আমাৰ যেনেকে আহি যায় ঘপককে কিবা এটা চকুত আহিলে আমি এনেকে কৰি দিম সিহঁতৰ বেছিকে লেফ্ট হেণ্ডটো আহি যায় মই কি ভাবো লেফ্ট হেণ্ডে মানুহবোৰ অকনমান ৰুলছ ব্ৰেকিঙত বেছিকে থাকে ৰুল ব্ৰেক কৰি এইটো নহয় যে বেয়া ৱে ইন এ বেড ৱে মানে সিহঁতি অলপ ৰিভলিউচনিষ্ট টাইপ হয় মানে কিয় এইটো হ'ব লজিক কি ইয়াৰে অলপমান সিহঁতি জানিব বিচাৰে কিয় মই এইটো ৰুল কিয় মানি ল'ম মই চবেই মানে যদি এতিয়া চোৱা আমিও বহুতবোৰ ৰুলছ ব্ৰেক কৰো আজিকালি কিন্তু হলেও তুমি কাৰোবাক পইচা দিব হলে তুমিও জানা লেফ্ট হেণ্ড ৰাইট হেণ্ড কিয় ফৰক পড়তা है এনেকুৱা টাইপ কথা কিন্তু হলেও চৰি হা মই লেফ্ট দি দিছো ৰাইটখন মানে কিবা বস্তু লৈ আছে এনেকে আমি কৈ দিওঁ আমাৰ মাইণ্ডতো সেইটো সোমাই গৈছে যে লেফ্ট হেণ্ডেদি দিব নালাগে হেণ্ডশেক দিওঁতে ৰাইট হেণ্ডেই দিব লাগে বা এনেকুৱা কথা আৰু ডে টু ডে লাইফত আমি ইউজ কৰিও সেইটো নিজে আহি যায় আৰু কোনো আমাক কোৱা নাই যে বেয়া যদিও কৈছে আমি নিজেও জানো যে বেয়া নহয় বাট ষ্টিল আমি সেইটো কৰো আৰু ভাবো কি বেয়া নহয় কথাটো এনেকুৱা হয় মইতো বেয়া নাপাওঁ মোক যদি কোনোবাই দিয়ে লেফ্ট হেণ্ডে দিয়ে ৰাইট হেণ্ডে দিয়ে মই গম নাপাওঁ কিন্তু মোৰ অপজিটত যিজন আছে সেইজনে বেয়া পাব পাৰে ন সেইকাৰণে আমি মানে ৰাইট হেণ্ডে ইউজ কৰে মই এই লিষ্ট এখন লিখিছিলো কি বস্তু মানে লেফ্ট হেণ্ডেড মানুহৰ কাৰণে অসুবিধা হয় এনেকুৱা লিষ্ট এখন লিখিছিলো তাত ফাৰ্ষ্ট আছিলে নোটবুকখন কি হয় এনেকুৱা খোলা হয় ন তোমাৰ ৰাইট চাইডে ইউজ কৰিবলৈ সহজ হয় লেফ্ট চাইডে ইউজ কৰিব হলে মাজত ধৰা এইখিনি এনেকুৱা হেৰি থাকে যে লাগি যায় নোটবুকত তুমি ধৰা আমি যিবিলাক আখৰ লিখো আমি লেফ্ট টু ৰাইট লিখো ন সেইকাৰণে তেতিয়া কি সুবিধা হয় আমি যেতিয়া এনেকে লিখি যাওঁ ধৰা প্ৰথমে ABCD লিখিলো এনেকে লিখি গৈ আছো ন আখৰখিনি বেয়া লিখিবলৈ নহয় সুবিধা আখৰখিনি বেয়া নহয় কিন্তু লেফ্ট হেণ্ডেড লিখিলে কি হয় তুমি এনেকে ABCD লিখিলা তাৰপিছত এই হাতখন আখৰটো ওপৰেদি গুচি যায় তেতিয়া চিয়াহীখিনি শুকাবই নাপায় সেইকাৰণে বেয়া আমাৰ মানে এতিয়া যিটো ৰাইটিং স্ক্ৰিপ্ট আছে সেই স্ক্ৰিপ্টটো ৰাইট হেণ্ডেড মানুহৰ কাৰণে বনাই ইহঁতে সেই আইপেড বা মোবাইলত টাইপ কৰিব অলপ দিগদাৰ হ'ব মানে কিবৰ্ডখনতে এতিয়া নাম্বাৰ কি কেইটা থাকে যে ৰাইট হেণ্ডত থাকে সদায় লেফ্ট হেণ্ডত কেতিয়াও নাথাকে লেফ্ট হেণ্ডৰ মানুহখিনি যদি কৰে তুমি ইফালে আহি ঘূৰি টাইপ কৰিব লাগিব আৰু মাউচটো সদায় ক'ত থাকে ৰাইটত থাকে মানে ৰাইটত থাকে কেতিয়াবা যদি সেই লেফ্ট হেণ্ডেড মানুহে যদি অফিচলৈ যায় সি সদায় মানে ডেইলি গৈ পেলাই সেই মাউচটো মানে আকৌ ৰিএৰেঞ্জ কৰিবলৈ পৰে মানে তাৰ চাইডত আনিবলৈ যিকেইটা পেইন আছে এতিয়া ধৰা এই পেইনটোৱে আছে পেইনটো তেতিয়া চোৱা মই ৰাইট হেণ্ড যেতিয়া লিখো ইয়াত এইটো ৰাইটমিটাৰ লিখা আছে ন মজাকে দেখা পাওঁ কিন্তু যদি লেফ্ট হেণ্ড মানুহে ইউজ কৰে এই ৰাইটমিটাৰটো উল্টাকে লিখা থাকিব চোৱা এইখিনি যিটো লিখা থাকিব সি উল্টাকে চাব লাগিব সেনেকে মানে ৰাইট হেণ্ডৰ মানুহৰ কাৰণে বনাইছে
পেইনটো কিন্তু এটা কথা এনেকে কৰিব পাৰিলো হয় ন মানে সেইটো কনচাৰ্ন হ'ব লাগে 10% মানুহ মানে বহুত মানুহ তো সিহঁতৰ কাৰণেও মানে ডিজাইনো সিহঁতি সেনেকে কৰিব পাৰিলো হয় যে এইটো লেফ্ট হেণ্ডৰ মানুহৰ কাৰণে এইটো ডিজাইন এনেকুৱা হয় তাকে সেইটো কেলে মন কাণ কিয় নাই দিয়া গম নাই পোৱা বাট কনচাৰ্ন হ'ব লাগে লাইক প্ৰডাক্ট ডিজাইনাৰ্ছবোৰ হওক যি চব ডিজাইনাৰ্ছবোৰ মানে লেফ্ট হেণ্ডৰ কাৰণে সেনেকুৱা কৰিব লাগে আৰু আমি যিবিলাক ৰুলাৰ ইউজ কৰো স্কেল ইউজ কৰো যে চ' 0 টো এফালৰ পৰা ষ্টাৰ্ট হয় লেফ্টৰ পৰা তাৰপিছত ৰাইটলৈ 1 2 এনেকে গৈ থাকে বাঢ়ি গৈ থাকে মানে তুমি ধৰা কিবা এটা মেজাৰ কৰিলে এফালৰ পৰা এনেকে কৰিবলৈ সহজ হ'ব হেৰি এই কেতিয়াবা যে আমি সাপোজ দুজন মানুহ যদি ভাত খাবলৈ বহো মানে একেলগে এটা যদি ৰাইট হেণ্ডেড হয় এটা যদি লেফ্ট হাতখন লাগি যাব সেইটো আমাৰ স্কুলতো হৈছিল স্কুলত যেতিয়া আমি এনেকে থেপাথেপিকে বহো ন তেতিয়া কোনোবা ধৰা লেফ্ট হেণ্ডেড কোনোবা বহিলে তেতিয়া লাগি যায় ন একটু সুবিধা হয় এতিয়া বহুত এইবোৰ পাতিলো মানে হেৰি লেফ্ট হেণ্ডৰ কি প্ৰব্লেম হয় সিহঁতৰ কি মানে ষ্ট্ৰং পইণ্ট সেইখিনি কথা ডিছকাছ কৰো ক্ৰিয়েটিভ হয় ড্ৰয়িং কৰিবা বা এনেকুৱা ন মিউজিক সেন্স ভাল থাকে অবজাৰ্ভেন্ট বেছিকে হয় দেই মানে মেইনলি বেনিফিট হয় স্পৰ্টছত ৰাইট হেণ্ডেড মানুহ যিমানখিনি আছে সিহঁতে ৰাইট হেণ্ডেড মানুহৰ লগত খেলি খেলি অভ্যাস হৈ যায় কিন্তু লেফ্ট হেণ্ড মানুহ খুব কম থাকে সেইকাৰণে লেফ্ট হেণ্ড মানুহৰ লগত খেলাৰ মানে প্ৰেক্টিচ নাথাকে সেইকাৰণে যদি লেফ্ট হেণ্ড মানুহ কোনোবা আহে সাৰপ্ৰাইজ হৈ যাব ন ঘপক সাৰপ্ৰাইজ হ'ব ন সাৰপ্ৰাইজ এলিমেণ্ট এটা আছে সেইটো কাৰণে লেফ্ট হেণ্ডেড মানে স্পৰ্টছত বেছি ভালকে খেলিব পাৰে যিকোনো স্পৰ্টছে হ'ব পাৰে ক্ৰিকেট হ'ব পাৰে ফুটবল হ'ব পাৰে টেনিছ হ'ব পাৰে হকী হ'ব পাৰে যিকোনো কিছুমান স্পৰ্টছত কিন্তু এডভান্টেজ পোৱা নাযায় যেনেকে গল্ফ হওক য'ত অপনেণ্টে নাই মানে ফেচ টু ফেচ খেলাৰ অপনেণ্ট নাই আৰু এই কম্বেট মানে ফাইটিং কিবা যদি ফাইটিং হয় আৰু স্পৰ্টছ নহয় এনে কম্বেটত তেতিয়া এই লেফ্ট হেণ্ডেড মানুহৰ খিনি এটা এডভান্টেজ থাকে আৰু সিহঁতৰ ফালৰ পৰা পজিশ্যনটো ভাল থাকে মানে এই স্পৰ্টছ আৰু কম্বেটত মানে 50-50 পপুলেশ্যন কিন্তু লেফ্ট ভাৰ্চেছ ৰাইট কম্পিটিটিভ ৱৰ্ল্ডত দুইটাই ডমিনেঞ্চ আছে মানে কোঅপাৰেটিভ ৱৰ্ল্ডত মেক্সিমাম টুলছ ৰাইটৰ কাৰণে বনোৱাৰ কাৰণে এটা এডভান্টেজ থাকিছে আৰু বস্তুবোৰ চেঞ্জ হৈ আছে আজিকালি মানে নতুন নতুন ডিজাইন আহিছে লেফ্ট হেণ্ডৰ কাৰণে ভেৰাইটিজ জেগাত আগতেতো নাছিলে মানে একদম আজিকালি নতুন নতুন ডিজাইন বনাইছে মানে যে এইটো ৰাইট হেণ্ডৰ কাৰণে লেফ্ট হেণ্ডৰ কাৰণে এটা ডিজাইন য'ত ৰিকোয়াৰ্ড মানে আৰু 13 আগষ্টত লেফ্ট হেণ্ডেড ডে হিচাপে মানে গোটেই ৱৰ্ল্ডত 13 আগষ্ট ৰাইট হেণ্ডৰ কাৰণে একো ডে নাই নেকি এভৰি ডে লেফ্ট হেণ্ডেড মানুহৰ ভিতৰত আমি চিনি পোৱা আছে শচীন হয় তাৰপিছত অমিতাভ বচ্চন হয় তাৰপিছত ৰতন টাটা হয় তাৰপিছত এনেকে লাডেন হয় ওকে একদম ফেমাস ৰুল ব্ৰেকিং পইণ্টটো ইয়াত কামত আহিছে লাডেনৰ ইয়াত ক্ষেত্ৰত কামত আহিছে লাডেন আৰু এটা ফেক্ট জানা ফেক্ট নহয় মানে অমিতাভ বচ্চন আৰু মোৰ বাৰ্থডে সেম হয় আৰু কোন আছে তেনেকুৱা পপুলাৰ বিল গেটছ বাৰাক ওবামা এঞ্জেলিনা জলি লেডি গাগা